হেল্ল' দোস্ত, আপোনালোকৰ সকলোৱে ভালে আছে বুলি আশা কৰিছোঁ। বৰ্তমান মোৰো ভাল। আজি মোৰ ভাইটিৰ ছোৱালীজনী তুলনি বিয়া আছে, তালৈ যাব বিচাৰিছোঁ। বিয়াত গৈ কি কি বিয়াৰ আয়োজন কৰিছে আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। চাই ভাল লাগিলে মোৰ ভিডিঅ'টোলৈ কমেণ্ট আৰু লাইক কৰিব, আৰু মৰমেৰে মোৰ চেনেলটোলৈ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মই ভাইটিৰ ছোৱালীজনীৰ তুলনি বিয়া ঘৰলৈ গৈ আছোঁ। বেছি দূৰ নহয়, ঘৰটোৰ ওচৰতে খোজকাঢ়ি গৈ আছোঁ। মই গৈ পাই দেখুৱাই থাকিম আপোনালোকক কি কি আয়োজন, কেনেকুৱা ধৰণৰ বিয়াখন চলাব আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। এয়া দেখিছে, আহি পালোঁ বিয়া ঘৰ। বা কি সুন্দৰ লাগিছে। মোৰ নিজৰ ভাইটিৰে পেণ্ডেল আছে, বিজনেছ আছে, ধুনীয়া লাগিছে পেণ্ডেলটো। এয়া চাওক, মোৰ ভতিজীজনী মাহীকেইজনীয়ে তুলনি বিয়াৰ কাৰণে সাজপাৰ পিন্ধাই ৰেডি কৰি আছে। আৰু এইফালে ৰান্ধনীকেইজনে বিয়াৰ খানা আয়োজন কৰি আছে। আৰু এয়া আমাৰ গাঁৱৰ মহিলাখিনি ডুমুৰু পাত কাটি কুটি ৰেডি কৰি আছে। গাহৰি মাংসৰে ডুমুৰু পাত পিঠাগুড়ি বনাব। গাঁৱলীয়া খানা খুব টেষ্টি লাগে খাই। আৰু এয়া চাহ, মোৰ লগৰবিলাক চাহ খাই আছে। এখেত আমাৰ ঘৰৰ ওচৰতে, এইজনী আমাৰ ওচৰৰে খুৰী শাহু হয়, মানে বহুত পুৰণা, আমাৰ তাৰে ওচৰৰে। নমস্কাৰ দেই, নমস্কাৰ। এওঁ আমাৰ ভাগক চিনি পাইছোঁ। ভালনে আপোনাৰ? ভাল। এতিয়া আহি পাইছেনে? এতিয়া মাত্ৰ আহিলোঁ। অঁ, কইনাজনী ক'ত আছে? কইনাজনী বাহিৰত আছে। আজি কইনাজনী তুলনি বিয়া, তাৰ কাৰণে আহিছে। অঁ, হ'ব হ'ব। কইনাজনী আইতাই আজি নাচিব লাগিব। নাচিম বাৰু। এয়া দেখিছে, মটৰ, আলু, বন্ধাকবি লাবৰা বনাইছে। এইফালে আছে ব্ৰইলাৰ মাংস, ধুনীয়াকৈ কলপাতেৰে ঢাকি ৰাখিছে। এইফালে আছে গাহৰি, কি সুন্দৰ দেখিলে, খাওঁ খাওঁ লাগিছে, একদম টেষ্টিৰে বনাইছে। বাপৰে, খাবই মন গৈছে দেই মোৰৰে। পানী ঢালিবা। এইজনী মোৰ ডাঙৰ মামী হয়, মোৰ মাজু মামী হয়, আৰু এইজনী মোৰ মা হয়। আৰু ইফালে আই মাতৃসকলে চকীত বহি বঢ়িয়াকৈ চাহ খাই আছে। এইজনী কইনাৰ সৰু মাহী হয়, আৰু এইজনী মাজু মাহী হয়। দুজনীয়ে ধুনীয়াকৈ বিয়া খাবলৈ আহিছে, মাহীয়েককেইজনী। তোমালোকে তোমাৰ ফ্ৰেণ্ডৰ বিয়া খাবলৈ আহিছা নেকি? অঁ, কি কি দিছে খাবলৈ? আৰু অঁ, হয় নেকি? ঠিক আছে, ভাল লাগিছেনে ফ্ৰেণ্ডৰ বিয়া খাই?
বিয়া খাবলৈ আহিছা নেকি? অঁ কেনেকুৱা লাগিছে বিয়া খাই? অঁ এইবাৰ আৰু এতিয়া আহি কি কৰিবা ইয়াতে? অঁ আৰু ডেন্স কৰিবা? ঠিক আছে ধুনীয়াকৈ অলপ পিছত ভাত তাত খাই তোমালোকে এতিয়া অলপ ডেন্স কৰিবা ফূৰ্তি কৰিবা ফ্ৰেণ্ডৰ বিয়া হয়নে? তোমালোকৰ মেখেলা চাদৰ পিন্ধি কেনেকুৱা লাগিছে? অঁ বিয়া হ'লে এনেকুৱা পিন্ধি ভাল লাগেনে? কি মজা হৈছে ভাল লাগিছে আজি গোটেই লগত ভাত খাই গতিকে এনেকৈ খাব পাৰিলে ভাল লাগে হয় নেকি? ঠিক আছে ভাল লাগিছেনে চব্জিবোৰ? অঁ বঢ়িয়া হৈছে চব আঞ্জাই ধুনীয়া হৈছে দাদা আপোনাক কিব লাগিবনে? দাদা আপোনাক কিবা লাগিব? ভাল লাগিছে? থেংক ইউ কেনেকুৱা লাগিছে খানা? খানা ইমান বঢ়িয়া পাইছোঁ মই বিশেষ কৰি খাৰটো হয় নেকি? বঢ়িয়া পাইছোঁ বহুত ভাল লাগিছেনে? এতিয়া অলপ পিছত হা ভাল লাগিছে? বিৰাট বঢ়িয়া 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 খাৰটো বঢ়িয়া লাগিছে আজি মোৰ ভাইটিৰ ছোৱালীজনীৰ বিয়াৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আৰু নেক্সট ভিডিঅ'বোৰ আপোনালোকক পুনৰ দেখুৱাই থাকিম চাই থাকিব চাই ভাল লাগিলে মৰমেৰে মোৰ ভিডিঅ'টোলৈ কমেণ্ট আৰু লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ থেংক ইউ বাই বাই